Welcome back guys. আজি এটা নতুন ভিডিও লৈ আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি গৈ আছো আমি পলাকবাৰী। তো আপোনালোকে জানে যে অসমত কেইখনমান ভাল ৰাস হয়, তাৰে ভিতৰত এখন মাজুলী, তাৰপিছত নলবাৰী, তেনেকৈ আৰু এখন আছে পলাকবাৰী। তো পলাকবাৰীলৈকে আমি গৈ আছো। পলাকবাৰীত যাওঁ, আপোনালোকে বলক মোৰ লগত ৰাস চাবলৈ। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আহি পালোঁ পলাকবাৰীৰ ৰাস। চাব নেকি আপোনালোকে পলাকবাৰীৰ ৰাস কেনেকুৱা? চাই লওক। এইবোৰ হ'ল ইপিনে পুৰা কি ধুনীয়া ডিজিটেল বনাইছে। আগপিনে আছে ৰাসটো। আমি বাপৰে লাইটিং চাওক না বে, লাইটিং চাওক, লাইটিং চাওক। আমি সোমালো ভিতৰত। তো মানুহবোৰ এতিয়া জুম লাগি গৈ আছে, ভিৰ হৈ গৈ আছে মানুহবোৰৰ। তো মই অকলে আছো এতিয়া, মানুহ এজন থাকিলে আৰু ভাল লাগিলে হয়। তথাপিও যিয়ে নহওক আৰু গৈ আছো। বাকীবোৰ চবেই লগৰ লগত গৈ আছে, মই অকলে যোৱাৰ মজাটো বেলেগ। Palagbari entrance. This is Palagbari Rai. ওপৰৰ ফজৰে চাওক আপোনালোকে কি সজাইছে, এইবোৰ কি সজাইছে। ভিতৰত সোমালো পলাকবাৰীত। ওপৰখিনি চাওক আপোনালোকে কি মজা বনাইছে ওপৰত। ভিতৰত সোমালো আৰু ইফালে লটাৰী খেল পতা হৈছে আৰু সেইখন যে ষ্টেজ আছে সেইখনত টিম্পুদা আহিব বোলে। মই লগ কৰা নহ'ব, কিন্তু নেক্সট টাইম একদম 100% লগ কৰিমেই মই। চব পিনে মানে পুৰা ডাঙৰ আৰু ৰাধা কৃষ্ণ মূৰ্তি। এইটো জগন্নাথ মূৰ্তি। আৰু বনাইছে দশাৱতাৰ। আপোনালোকে জানে এইটো দশাৱতাৰ কেনেকুৱা। এইবোৰ গোটেইবোৰ দেখাব নোৱাৰি, বহুত আছে ন, সেইকাৰণে মানে যোনবোৰ অলপমান বেছি ভাল সেইবোৰ দেখাই আছো আপোনালোকক। কৃষ্ণ গা ধুৱাই আছে। বাকী আৰু এয়া চাওক আপোনালোকে ধুনীয়াকৈ বনাইছে, নাচি আছে ইমানে চাওক আৰু ঘূৰি আছে কৃষ্ণৰ আশে পাশে। আৰু এইপিনে আছে ৰাধা কৃষ্ণ কথা পাতি থকা নিচিনা, বাঁহী বজাই আছে। মানুহৰ ভিৰ চাওক, মানুহৰ ভিৰ। এতিয়া ইয়াৰ পৰা ওলাই কেনে মূৰ্তি আছে, সেইবোৰ মূৰ্তি চাওঁগৈ। চাই কেনে আমি উঠিম চকৰিত। বাকী মটকা কোৱা চাম, কিবা কিবি আছে আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে, এইবোৰ চামগৈ। তাৰ আগতে এইবোৰ চাই লওঁ। তো এইখিনিতে ৰামেশ্বৰ তেলী, আপোনালোকে জানে চেণ্ট্ৰেল মিনিষ্টাৰ অসমৰ পৰা। তো তেওঁ আহিছে, তাৰ লগত একপি ফটো দিছোঁ, চাই লওক। দেয়াৰ এইটো চাওক, ইমান ধুনীয়া ৰাধা কৃষ্ণ জ্বলি আছে, কি ধুনীয়া লাগিছে। মেলা চলি আছে। তো এয়া এইটোত আজি নুঠো, বাকী নুঠো মানে এইটোত আগতে উঠিছোঁ, ভাল নালাগে মোৰ উঠিকে। আৰু বহুত সৰু বনাইছে এইটো যেনিবা, কিন্তু এইটোত উঠিম আজি, এইটো ওপৰতো উঠিম। কিমান টকা চাই লওঁ।
70 টকা ইয়াতে 70 रुपीस উঠিম এইটোত নুঠুগৈ এইটো যোনটো আছে এইটো গাড়ী খেলটো এইটোত নুঠুগৈ এইটোত ভাল নালাগে এইটো মাথা ঘূৰাই কিবা এটা ইয়াত টিকেট কাটি সোমাই গ'লো ভিতৰত চাও কি হয় দেয়াৰ মই উঠিম দে আজি অকলে অকলে মানুহ নাই লগত তথাপি কোনো এটা আহিব यार ऐसी कोले कोले ओ तमाम भय লাগিছে तमाम নহব নেকি এটা হে লাষ্টত ভিডিও হৈছে ও ভয় লাগি গৈছে পুৰা মানে মাজৰখিনি মানে ভিডিঅ' কৰা নহ'ল পৰি যাব না মোবাইলটো যেতিয়া মানে তলত ওপৰলৈকে উঠি যাওঁতে কোনো কথা নাই কিন্তু যেতিয়া তলত নামি আহোঁ তেতিয়া মানে পুৰা কি কয় এইটো কলিজাটো বাহিৰ হৈ যায় এনেকুৱা আগত যাই আছে মানুহ চাওক না আপোনালোকে কেনেকুৱা ভিৰ হৈছে মানে ভৰি দিব ঠাই নোহোৱা হৈ গৈছে নামিলো তলেদি আহিছো মাই গড বেলেগ এটা এক্সপিৰিয়েঞ্চ পালো আজি মানে পুৰা এবাৰ আহিছো মটকা কোৱা চাবৰ কাৰণে মটকা কোৱা মানে ইয়াত বাইকৰ আৰু গাড়ীৰ যে চলাই যায় ইয়াত চাব আহিছো মটকা তো বাইকৰ আগত 20 টকা এটা দি থৈ দিলো যদি লৈ যায় লৈ যাব চাও কি হয় এনেটো লৈ যায় বাৰু যদি লৈ যায় চাও এই ইয়ালৈ গ'ল যা 20 টকাটো তো চাই হৈ গ'ল মটকা কোৱা তো এতিয়া মই খাম টাৰ্কিছ আইচক্ৰীম আগতে মোবাইলতহে চাই আছিলোঁ তো আজি ৰিয়েলকৈ খাম দে কিমান চাই থাকিম আৰু দে আৰু ময়ো ট্ৰাই কৰ লেতাহে
খালো আইচক্ৰীম ললো এতিয়া হৈ গ'ল ৰাখা হৈ গ'ল আৰু এতিয়া যাওঁগৈ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই বাই